এদিন এজাক ভেকুলী গৈ থাকোঁতে তাৰ মাজত দুটা ভেকুলী কুঁৱা এটাত পৰিল। দুটা ভেকুলীয়ে কুঁৱাৰ পৰা ওলাবলৈ বহুত জোৰ লগাই জঁপিয়াব চেষ্টা কৰিলে। ওপৰৰ পৰা ভেকুলীৰ জাকে চিঞৰি চিঞৰি ক'ব ধৰিলে, কুঁৱাটো বহুত দ, আমি ইয়াৰ পৰা দেখি আছোঁ, এইটো বহুত দ, চেষ্টা কৰি লাভ নাই, এইটো অসম্ভৱ, এইটো অসম্ভৱ। জাকটোৰ কথা শুনি এটা ভেকুলীয়ে হাৰ মানি জঁপিয়াব এৰি দিলে, কিন্তু আনটো ভেকুলীয়ে আৰু জোৰ জোৰকৈ জঁপিয়াবলৈ ধৰিলে। ওপৰৰ পৰা যিমান চিঞৰে নোৱাৰিব বুলি সি আৰু বেছি চেষ্টা কৰিব ধৰিলে। এনেকুৱা কৰি কৰি অলপ পাছত ভেকুলীটোৱে কুঁৱাৰ পৰা ওলাবলৈ সক্ষম হ'ল। জাকৰ ভেকুলীকেইটাই তাক আচৰিত হৈ সুধিলে, তোক যিমানকে নোৱাৰিবি অসম্ভৱ বুলি ক'লো, তই আৰু বেছি জঁপিয়াব ধৰিলি যে, কাৰণটো কি? ভেকুলীটোৱে ক'লে, হয় নেকি? তহঁতে এনেকুৱা কৈছিলি নেকি? আচলতে মই কাণেদি শুনি নাপাওঁ। তহঁতৰ চিঞৰত মই ভাবিছিলোঁ তহঁতে মোক উৎসাহ দি আছ কুঁৱাৰ পৰা ওলাবলৈ, তই পাৰিবি, আৰু অলপ জোৰ লগা বুলিহে শুনি পালোঁ। আমিও ভেকুলীটোৰ নিচিনা নিগেটিভ মানুহবোৰৰ কথাত কাণ বন্ধ কৰি দিব লাগে, নুশুনা হৈ যাব লাগে। কাৰণ সিহঁতৰ কথাত আমিও কেতিয়াবা প্ৰথম ভেকুলীটোৰ নিচিনা হতাশ হৈ নিজৰ লক্ষ্যটো এৰি দিওঁ। সেয়েহে যোনে যি কৈ থাকক সেইবোৰত মন নিদি, কাণ নিদি নিজৰ লক্ষ্যৰ ফালে আগবাঢ়িব চেষ্টা কৰি থাকিব লাগে।